নমস্কাৰ, মই চিৰঞ্জীৱ। আজি আহিছোঁ আমাৰ গাঁৱৰে বৰ্তা এজনৰ ঘৰত। আমাৰ বাবাদাৰ ঘৰত আহিছোঁ আৰু ইয়াত সাপ এটা সোমাই আছে বহুত দেৰিৰ পৰা। সাপটো চাই গম পালোঁ যে এইটো মুচুৰাগোম সাপ, ইণ্ডিয়ান ৰেড স্নেক। ইয়াৰ প্ৰিয় খাদ্য নিগনি। কিবা কাৰণত খাবৰ কাৰণে সোমালে এই ঘৰৰ ভিতৰত। ফেনাইল মাৰি দিয়াৰ কাৰণে সি ৰখি গৈছে। আহক ভিডিঅ'টো চাই থাকক, আমি সাপটো কেনেকৈ ৰেস্কিউ কৰি তাক ৰিলিজ কৰিম। মোবাইল টৰ্চটো লাগিব, টৰ্চ নালাগে, আমি ধৰি থাকক, মোবাইল ধৰক, সোঁহাতে মুচুৰাগোম সাপ খুব উৎপতীয়া সাপ। ইয়াৰ মূৰটো চিয়া আৰু নেগুৰডালৰ ফালেও বেছি জোঙা হোৱাৰ কাৰণে ই গতিবেগটো বঢ়াবৰ কাৰণে নেগুৰডাল খুব মাৰে। তো মানুহে ভাবে যে নেগুৰে কোবায় আৰু নেগুৰত বিষ থাকে বুলি বহুতো অন্ধবিশ্বাস আছে, কিন্তু সেইটো মিছা কথা। কাৰণ নেগুৰতো ইয়াৰ বিষ নাথাকে আৰু ই এটা অবিষাক্ত সাপ। ই নিগনি খাই আমাক বহুত উপকাৰ কৰি থাকে। তো গতিকে আমি ইয়াক নমৰাটো বহুত জৰুৰী। সাধাৰণতে মুচুৰাগোম সাপ দিনত ওলায় আৰু এইটো সন্ধিয়া হৈ গ'ল। ই কিবা কাৰণত দিনতে সোমাইছিলে, দেখা পোৱা নাই কাৰণে বহুত দেৰি থাকি গ'ল। আৰু সন্ধিয়া হোৱাৰ কাৰণে অলপ ভিডিঅ' কোৱালিটিটোও বেয়া হৈছে। আমি ভিডিঅ' কৰাত অসুবিধা হ'ল, পোহৰৰ ব্যৱস্থাটো নাছিলে কাৰণে। হ'লেও আমি সাপটো ৰিলিজ কৰিলোঁ, যেনেকৈ আমাৰ ভিডিঅ'টো আমি কেপচাৰ কৰিলোঁ। মুচুৰাগোম সাপ, ইণ্ডিয়ান ৰেড স্নেক। ভালকৈ দেখাওক কেমেৰাটোত। কেলে আঁতৰি গৈছে? মই দুখত দিছোঁ, মুচুৰাগোম সাপ খাবলগীয়া নহয়।